নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে DRBJ's নিউ ৱৰ্ল্ড চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ কঁঠাল গুটিৰ পকৰাৰ এটা ৰেচিপি লৈ আহিছোঁ। এই ৰেচিপিটোৰ কাৰণে প্ৰথমতে মই কঁঠাল গুটিখিনি বইল কৰি পিটিকি লৈছোঁ। এতিয়া আৰু দুটা কণী লৈছোঁ, এইখিনি ইয়াত বনাব লাগিব। নিমখ লৈছোঁ, পিঁয়াজ কুটা আৰু পকা জলকীয়া কেইটামান মিহিকৈ কুটি লৈছোঁ। এতিয়া কঁঠাল গুটিখিনিত পিটিকি লোৱাখিনিত মই সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু পিঁয়াজ কুটা জলকীয়া কুটা এইখিনি দি দিছোঁ তাত। এতিয়া কণীকেইটা মই ভালদৰে ফেটি লৈছোঁ চামুচখনেৰে। এতিয়া কঁঠাল গুটিত মই কণীখিনি দি দিছোঁ ভালদৰে। এতিয়া এইখিনি মই সানি ল'ম। কেৰাহীখনত তেল গৰম কৰি মই হাতেৰে পকৰাখিনি অলপ অলপকৈ দি ফ্ৰাই কৰি ল'ম। কঁঠাল গুটিখিনি আগতে মই বইল কৰি থৈছিলোঁ, গতিকে সিজি আছে। এতিয়া কণীখিনি সিজি গ'লে এইখিনি হৈয়ে যাব, ৰঙচুৱাকৈ অকল ফ্ৰাই কৰি ল'ম মই। এয়া এটা ছাইড সিজিলে, এতিয়া আনটো ছাইডো সিজাই ল'ম। এয়া আমাৰ কঁঠাল গুটিৰ পকৰা ৰেচিপি ৰেডি। ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আমাক।